সন্তুষ্ট নহয় বাজেট আমি যিটো বাজেট তেওঁলোকে দেখুৱাইছে বাজেটৰ পইচা যদি খৰচ কৰিব নোৱাৰে তো বাজেটত পইচা পালেওতো লাভ নাই। যোৱা বছৰৰ বাজেট 722 কোটি টকা, এই 722 কোটি টকা এতিয়ালৈকে খৰচ কৰিব পৰা নাই। এতিয়াও তেওঁলোকৰ হাতত আমাৰ 300 কোটি এতিয়াও খৰচ কৰিবলৈ বাকী আছে। কাম কৰিবই পৰা নাই। টকা পালেওতো লাভ নাই। টকা পোৱাৰ লগে লগে কামতো কৰিব লাগিব। ইয়াত আমাৰ মুঠেই মানে কিবা নহয়, সন্তুষ্টজনক নহয়। যোৱা বছৰ মাৰ্চিয়াৰসকলৰ কাৰণে এক্স গ্ৰেচিয়া দিবৰ কাৰণে 25 কোটি টকা আছিলে। আজি 31 মাহ গ'ল, তেওঁলোকে 25 কোটি টকা মোকলাই আনিব নোৱাৰিলে। 2021-22ত মাৰ্চিয়াৰসকলৰ কাৰণে 10 কোটি টকা আছিলে। এই 10 কোটি টকাও এক পইচাও মাৰ্চিয়াৰ ফেমিলিক দিব পৰা নাই। আৰু তেখেতসকলে যোৱা 2021 চনৰ এই এপ্ৰিল মাহত হোৱা যিটো বাজেট, এই বাজেটত 40 কোটি নৱেম্বৰ মাহত হোৱা যিটো ছেশ্যন আছিলে, তাতে ছেশ্যন আছিলে। এই ছেশ্যনত ৰমদ বৰ'আ ডাঙৰীয়াই কৈছিলে আমাৰ বড়োলেণ্ড মুভমেণ্টৰ মাৰ্চিয়াৰসকলক শ্বহীদসকলক দিবৰ কাৰণে আমাৰ BTCৰ হাতত 40 কোটি টকা আছে। 40 কোটি টকাও নাই। আগৰ বছৰত 10 কোটি টকা বাজেট প্ৰভিশ্যন আছিলে, সেইটোও নাই। এই বছৰত 25 কোটি টকা বাজেট প্ৰভিশ্যন আছিলে, ইয়াৰো কোনো ইউটিলাইজ নাই। মানে ৰিচিভ আৰু এক্সপেণ্ডিচাৰৰ কোনো খা খবৰ নাই। তেওঁলোকে যোৱা বছৰ 150 কোটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে পাইছিলে, এক্সট্ৰা স্পেচিয়েল ষ্টেট গভৰ্ণমেণ্টে দিছিলে। আৰু ইয়াৰ আগৰ বছৰত 10 কোটি টকা 50 কোটি টকা দিছিলে। 200 কোটি টকা স্পেচিয়েল ষ্টেট গভৰ্ণমেণ্টে BTCক ডেভেলপ হওক বুলি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে 200 কোটি টকা দিছিলে। এই 200 কোটি টকা আজিলৈকে তেওঁলোকে এটা কামো কৰিব পৰা নাই। 200 কোটি টকাৰ কোনো ডেভেলপমেণ্ট BTCবাসী ৰাইজে পাব নোৱাৰিলে। তো বাজেটত কাৰি প্ৰভিশ্যন ৰাখিওতো লাভ নাই, হয়নে নহয়? এইবাৰো মানে মাৰ্চিয়াৰসকলৰ কাৰণে 25 কোটি টকা বাজেট প্ৰভিশ্যন ৰাখিছে। ধন্যবাদ থাকিল ষ্টেট গভৰ্ণমেণ্টলৈ। আৰু BTCৰ স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে এইবাৰ 150 কোটিৰ জেগাত এইবাৰ 200 কোটি ৰাখিছে। ধন্যবাদ। এজ পাৰ কমিটমেণ্ট তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ যিটো কমিটমেণ্ট, এই কমিটমেণ্টৰ কাম কৰিবৰ কাৰণে তেওঁলোকে বাজেট প্ৰভিশ্যন কৰিছে। কিন্তু বাজেট প্ৰভিশ্যন কৰিলে কি হ'ব? আজি BTC গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব লাগিব। এইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে BTC গভৰ্ণমেণ্টে আজিৰ দিনলৈকে কোনো ইনিচিয়েটিভ লোৱা নাই। তাৰপিছত আমি এটা প্ৰশ্ন কৰিছিলোঁ, আনষ্টাৰ্ট কুৱেশ্যন, যে 2013 আৰু 2017 আছাম গভৰ্ণমেণ্টৰ স্কুল এণ্ড কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট, সেইটোৰ দ্বাৰা অসমত বা BTC এৰিয়াত যিমান ইলিজিবল স্কুলবোৰ আছে, কলেজবোৰ আছে, এইটো প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। 2023 চনৰ 20 চনৰ যিটো BTR ৰেকৰ্ড, এই BTR ৰেকৰ্ডৰ 6.3 তাত স্পষ্টভাৱে তেওঁলোকে এটা ক্লজ লিখাই লৈ আহিছে যে থাকি যোৱা যিবোৰ নন প্ৰভিঞ্চিয়েলাইজেশ্যন স্কুল এণ্ড কলেজেছ BTC এৰিয়া আৰু বড়োলেণ্ড মানে অসমৰ বড়ো মিডিয়াম, এই বড়ো মিডিয়াম থকা স্কুলবোৰক মানে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। কিন্তু আজিলৈকে তেওঁলোকে প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই। তেওঁলোকে 2022 চনত ষ্টেট গভৰ্ণমেণ্টৰ লগত এটা কমিউনিকেশ্যন কৰিছে। আজি এটা বছৰ হ'ল, আজিলৈকে কোনটো আইনৰ অধীনত কেনেকৈ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব সেইটো তেখেতসকলে স্পষ্ট আজি এনচাৰ দিব পৰা নাই। তেওঁলোকে লিখিত আকাৰে আমাক এনচাৰটো দিছে, কিন্তু ইয়াত স্পষ্টভাৱে লিখি দিব পৰা নাই। তেওঁলোকে 10টা কলেজ, BTC এৰিয়াৰ 10খন কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব বুলি কৈ আছে। কেতিয়া কৰিব? এই যে 10খন প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব লগা কলেজবোৰ, এই কলেজবোৰ তেখেতসকলে কিমান মানে কোনটো আইনৰ অধীনত কৰিব সেইটো তেওঁলোকে আজিলৈকে ক'ব পৰা নাই। আমি বাৰে বাৰে মানে কৈ আহিছোঁ, এছেম্বলিতো আমি ডিমাণ্ড কৰিছোঁ
আপোনালোকে এইটোৰ বিষয়ত বা বিটিআৰ চুক্তিৰ 6.3 দফাটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে স্পেচিয়েল এটা হয়তো ডিচিশ্যন ল'ব লাগিব বা যিটো এক্সিষ্টিং যিটো এক্ট আছে আইন আছে সেইটো মডিফিকেশ্যন আনিব লাগিব ইয়াৰ কোনো ধৰণৰ তেওঁলোকে মানে ব্যৱস্থা লোৱা নাই এনেই মুখত কৈ আছে হ'ব হৈ আছে বুলি কৈ আছে কিন্তু তেওঁলোকে তথ্য সহকাৰে কি একশ্যন লৈ আছে তেখেতসকলে আমাক তথ্য সহকাৰে কোনো তথ্য যোগান ধৰিব পৰা নাই এইখিনি এইবাৰ 150 কোটিৰ জাগাত এইবাৰ 200 কোটি ৰাখিছে ধন্যবাদ ষ্টেট গভৰ্ণমেণ্টক আমি ধন্যবাদ দিম কিন্তু ইমপ্লিমেণ্টেশ্যনটো কোনে কৰিব বিটিচি গভৰ্ণমেণ্টে কৰিব এটা বিটিচি গভৰ্ণমেণ্টে এই 3 বছৰতো স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ পইচা পাইছে খৰচ কৰিব পৰা নাই মাৰ্টিয়াৰ্ছসকলক 5 লাখকৈ এক্স গ্ৰেচিয়া দিবৰ কাৰণে 10 কোটি 25 কোটি 35 crore আৰু তেওঁলোকৰ হাতত থকা 40 কোটি টকা এক পইচাও খৰচ নকৰিলে তাতে দুখজনক ষ্টেট গভৰ্ণমেণ্টতো দিছে আৰু 10.1ৰ যিটো এনেক্সাৰ 2, 3, 4 এই এনেক্সাৰত দিয়া যিটো স্পেচিয়েল পেকেজ চেণ্ট্ৰেল গভৰ্ণমেণ্টে 3 বছৰত বাজেট প্ৰভিজন ৰাখিছে প্ৰথমত ৰাখিলে 250 কোটি টকা ইয়াৰ পিছত ৰাখিলে 200 কোটি টকা যোৱা বছৰ বাজেট প্ৰভিজন নাছিল এইবাৰ যিটো বাজেট প্ৰভিজন এই বাজেট প্ৰভিজনত আকৌ 250 কোটি টকা মানে মেটচিং শ্বেয়াৰ তো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মেটচিং শ্বেয়াৰ দিবৰ কাৰণে 250 কোটি টকা ৰাখিছে ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমি ধন্যবাদ দিবই লাগিব তেওঁলোকে চিনচিয়াৰলি বাজেট এল'কেশ্যন ৰাখি আছে আৰু তেওঁলোকে বিটিচিত যেনেকৈ